যোৱাকালি এটা নিউজ পালোঁ, সংবাদমেল পালোঁ। শৰৎ পাঠক বুলি এজন ল'ৰায়ে তেখেতসকলৰ কিবা অনাবড়ো বা এছামিছ চেল BPF দলৰ পৰা এপ্ৰুভ দিয়া বুলি সেইটো কথা উল্লেখনি কৰিছে। কিন্তু এইটো অকাত মিছা কথা। BPF দল এটা সংবিধান থকা এটা দল, এটা ভাৰতবৰ্ষৰ যোনটো চিফ ইলেকশ্যন কমিশ্যনৰ স্বীকৃতিপ্ৰাপ্ত এটা দল BPF দল। সেই হিচাপে সম্পূৰ্ণ এটা আইডিঅ'লজি আছে, নিয়ম নীতি হিচাপে BPF দল আজি চলি আছে। ইয়াত যোনটো শৰৎ পাঠক ডাঙৰীয়াই যিখিনি কথা উল্লেখ অকাত মিছা কথা, সেইটো ক'ব লাগিছোঁ মই যে শৰৎ পাঠক যোৱা BTC ইলেকশ্যনৰ সময়ত হয় সঁচা কথা BPF দলত আহিছিলে, BPF দলৰ হৈ কাম কৰিম বুলি। মই BPF দলক ভাল পাওঁ, হাগ্ৰা মৌলে ছাৰক ভাল পাওঁ, তেনেকুৱা কথা ক'লে BPF দলৰ কাম কৰাৰ কাৰণে আহিছিলে। কিন্তু আৰু কেইদিনমান পিছত তেখেতক এটা কাম কৰাৰ সুযোগো দিয়া হৈছিলে, যোনটো শালবাৰী ব্লক কমিটিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী হিচাপে পদবীও দিয়া হৈছিলে। কিন্তু তাৰে কেইদিনমান পিছত দেখিলোঁ মানুহজন ইনএক্টিভ, ইপিনে অসামাজিক মানুহ শুনিলোঁ কি ইপিনে অসামাজিক কামত লিপ্ত হৈ পেলাই জেলক হাতী আহিলে। তাৰে পিছত শালবাৰী ব্লক কমিটি আকৌ ৰিচাবল কৰা হৈছিল। ৰিচাবল কৰাৰ সময়ত তেখেতৰ নামটো বহিষ্কাৰ কৰা হৈছে বা কাটা হৈছে। তেখেতৰ নামটো এই কমিটি অন্তৰ্ভুক্ত কৰা হোৱা নাই। তাৰে পিছত BPF দলৰ লগত কোনো ধৰণৰ যোগাযোগ নাই, আমিও তেখেতক ইনভাইট নকৰোঁ সভা সমিতিত, তেনেকুৱা ৰৈ আছে। হঠাৎকৈ যোৱাকালি মিডিয়াত এটা প্ৰেছ মিট দেখিলোঁ, অনাবড়ো এটা কিবা এপ্ৰুভ অনাবড়ো বা এছামিছ চেল বুলি এটা এপ্ৰুভ হোৱা বুলি তেখেতেও অজত এটা আনিছে। কিন্তু আমাৰ BPF দলৰ আছে চেল কেনেকুৱা আছে আমাৰ দলত? 6টা চেল গঠন হৈছে এতিয়া। আদিবাসী চেল, মাইনৰিটি চেল, নাথ জনগোষ্ঠী চেল, গোৰ্খা চেল আৰু কি ৰাজবংশী চেল। আৰু আকৌ আমাৰ 3টা চেল গঠন হ'ব গৈ আছে। ৰাভা জনগোষ্ঠী চেল, হিন্দীভাষী চেল আৰু সূত্ৰধৰ জনগোষ্ঠীৰ চেল গঠন হ'ব গৈ আছে। আমাৰ চেল সেইখিনি, আমাৰ এছামিজ বুলি চেল বা অনাবড়ো বুলি চেল কোনো ধৰণে এপ্ৰুভ হোৱা নাই। তো এপ্ৰুভ হ'লে কোনে দিলা হয়? আমাৰ BPF দলৰ প্ৰধান হাইকামাণ্ড সন্মানীয় আমাৰ হাগ্ৰামা মহিলা ছাৰে এপ্ৰুভ দিলা হয়। তো কোনো ধৰণৰ এপ্ৰুভ নাই। আমি সাংঘাতিক ধৰণৰ এটা ডিচিশ্যন ল'ব গৈ আছোঁ। আমি তেখেতৰ বিৰোধী আমি এটা এভেৰ দিম। এতিয়া তেখেতে আমাক কৈফত দিব লাগিব যে আমি আইনগত হিচাপে আমি আইনত যাম, তেখেতৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ আমি যজা কৰিম। এতিয়া এই অকাত মিছা কথা কোৱা ব্যক্তি, আপোনালোকে যদি মিডিয়াৰ যোগেদি এই অঞ্চল যোনটো বাবাৰী অঞ্চলত যদি তেখেতৰ হিষ্ট্ৰী যদি আপোনালোকে যদি ইনভেষ্টিগেশ্যন কৰা হয়, তেখেতৰ লাইফষ্টাইল কি কৰিছে এইটো আপোনালোকে নিশ্চয় গম পাব। আৰু এটা সময়ত নিজেই এটা অসাংবাদিক দল এটা কৰা আছিলে, অনাবড়ো দলৰ মানুহ আছিলে তেখেতে, যে কি বড়ো বুলি এটা এভইড কৰি পেলাই এটা বিশেষ জনগোষ্ঠীক লৈ পেলাই অনাবড়ো দল সংগঠন কৰিছিল। তেখেতেও অনাবড়ো দল হৈ কাম কৰি আহিছিল। নিজৰ এটা ভুল হৈছে বুলি স্বীকাৰ কৰি পেলাই আমাৰ দলত আহিছিল, বহুত কথা কৈছিলে। কিন্তু আমি পিছত গম পালোঁ যে তেখেতৰ শৰৎ পাঠক ৰূপে কি বিষ্ণু পাঠক, দুটা নামেৰে মাতে। আকৌ কি কৈ আছে তেখেতে, UPPৰ সুৰ মিলাই কেইটামান কথা কোৱা দেখা পাইছোঁ মই মিডিয়াত। BPF দলে বোলে BPF দলকে যোগদান কৰাই আছে। BPF দলৰ শৰৎ পাঠকে BTCৰ বিষয়ে কি জানে? সমগ্ৰ BTCৰ বিষয়ে কি জানে? সেই বাজবাৰী জেগাত পচি থকা মানুহতো এই সমগ্ৰ BTCৰ প্ৰথম যেতিয়া ইলেকশ্যন হয় 40টা সমষ্টিৰ ভিতৰত আমি 39টা সমষ্টি পাইছিলোঁ। তেনেহ'লে BPF দল 39টা সমষ্টিত BPF দলৰ যি সাধাৰণ ৰাইজে সন্মানীয় ৰাইজসকলে ভোটদান কৰিছিলে, তেখেতসকলে BPF দলত আছিলে। আকৌ 39টা ডিপাৰ্টমেণ্ট, 39টা সমষ্টি নহয়, 40টা সমষ্টিৰ সাধাৰণ ৰাইজে বা BPF দলৰ মানুহ আকৌ BPF দলৰ আহিছে। তো BPFই আছিল আগতে। আৰু যিসকল BPF কৰা নাছিল, এপচুৰ পৰা বহুত
দক্ষ ব্যক্তি BPF দলক যোগদান কৰিছে আপোনালোকে মিডিয়াত পাই আছে কাষ্টম বসুমতাৰী বুলি তেখেতো BPF দলৰ হৈ কাম কৰি আহিছে এতিয়া আমচুৰ তেনেকুৱা বহুত ব্যক্তি UPPLৰ যিসকল কেণ্ডিডেট আছিলে তেখেতসকলে আজি BPF দলৰ যোগদান কৰি পেলাই BPF দলৰ হৈ কাম কৰি আছে আৰু কি BPF দলৰ কি নতুন পুৰাণ BPF দলৰ থকা আগৰ সকলে যোগদান কৰিছে নতুনে যোগদান কৰিছে আমি এইটো ক'ব লগা কি কথা আছে এইটো ৰাইজে গম পায় কোনো শৰৎ পাঠক আমাৰ ইয়াৰ সাৰ্টিফিকেট দিব লগা খুজিব লগা কথা নাই কোনো UPPLৰ পৰা আমাৰ সাৰ্টিফিকেট দিব লগা খুজিব লগা কথা নাই গতিকে এই শৰৎ পাঠক এজন মিছলীয়া ব্যক্তি হয়তো কোনো না বা কোনো এটা দলৰ লগত তেখেতৰ বুজা মেলা হৈছে কোনোবা নহয় কোনোবা এটা দলত যোগদান হ'ব এই কাৰণে এইবাৰ অখাত মিছা কথাবোৰ যোৱাকালি প্ৰেছ মিট দিয়া হৈছে এছামিছ চেল বুলি অনাবড়ো চেল বুলি কোনো ধৰণৰ আমাৰ BPF দলৰ কমিটি গঠন নাই হোৱা যদি কমিটি গঠন হয় BPF দল জন্ম লগ্নৰ পৰা আমি BPF দলত আছোঁ BPF দলৰ হৈ কাম কৰি আছোঁ তো আজি ডিষ্ট্ৰিক্ট কমিটি নাজানে BPF দলৰ হাই কমাণ্ড সন্মানীয় মহিলাৰ ছাৰে নাজানে কোনে এপ্ৰুভ দিলে এপ্ৰুভ কোনে দিব BPF দলৰ হাই কমাণ্ডে BPF দলৰ যিজন সভাপতি তেখেতেহে এপ্ৰুভ কৰিব BPF দলৰ হাই কমাণ্ডে নাজানে কৰ আকাকুণ্ডা পাটাবলৰ পৰা এপ্ৰুভেল আনিলে গতিকে অখাত মিছা কথা এইটো गाव गावनि देहाखौ गोग्गो आरो गोख्रों खालामनो गोसो गुदुं लाइमोन एबा सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार सोहोरनि खोदोमथलायाव लानानै फैदों फिट सिटी मुंनि मोनसे जिम सेन्टार सोरांस्रि नार्जारिनि गोदानै बेखेवजानाय फिट सिटी मुंनि जिम सेन्टाराव फैनानै नोंथाङा नोंथांनि देहाखौ गोग्गो आरो गोख्रों खालामना लादो अब्ला मानोथो गोबाव खालामखो नोंथाङा थाबैनो फिट सिटीआव एडमिशन लाहैदो आबुंसिनै मिन्थिनो थाखाय 7896710934 नङाब्ला 9706677961 मबाइल नम्बराव कल खालामनो हागोन